মোৰ অইন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ মাহঁতৰ ঘৰত বছকীয়া পাতিছেতো আপোনালোকক অকণমান দেখাম ভাবিছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাবলৈ আশা কৰিলোঁ। মোৰ চেনেলটো নতুনকৈ যোনে চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক আৰু কমেণ্ট এটা কৰি দিব। ইমান সামৰণি হৈ গ'ল, সেইকাৰণে প্ৰসাদ বিলাইছে।